Hey guys, welcome back to my another video. ভালকে দিন হ'ল একদম এলাহকে ধুনীয়াকে দিনবোৰ গৈ আছে বৰষুণৰ বতৰ যিহেতু ভিডিঅ'ৰ নামত মই ইমান কোনো এফৰ্টছ ডালা নাই তাকে আজি ভাবিছো অলপ কিবা এটা কৰা যাওক খাবলৈকে কিবা এটা বনোৱা যাওক মোৰ ভাত খাব মন যোৱা নাই আজি ভাবিছো কিবা এটা বনাও কিবা এটানো কি বনাম মইতো বিশেষ একো বহুত কিবা কিবি বনাব নাজানো নহয় মাংসই মই ভালকে বনাব নাজানো আজি ভাবিছো মই খিচুড়ি বনাও সবৰে কমফৰ্ট ফুড যদি মোৰ বেমাৰ হোৱা নাই বেমাৰী মানুহে খিচুড়ি বেছিকৈ খায় কিন্তু মোৰ বেমাৰ হোৱা নাই মই ভালে আছো ঠিকে একদম সুস্থ হৈ ধুনীয়া হৈ আছো তথাপিও আজি ভাবিছো খিচুড়িকে খাওঁ মাহঁতে ভাত পানী খাই আজৰি কিন্তু মোৰ একো খাবও মন যোৱা নাই আজি সেই বুলিহে বনাই খাওঁ বুলি ভাবিছো সো লেটস গো আজি মানে আৰু মই বেলেগ এটা মুডত আছো মানে মোৰ মানে কি হৈছে মই নিজে নাজানো মানে মই এনে ইউজুৱেলি মই এনেকৈ কথাও নকওঁ নহয় কিবা এটা মোৰ বেলেগ এটা মোৰ কিবা আত্মা এটা সোমাই গ'ল নেকি নাজানো আৰু বাদ দিয়ক এইবোৰ বলক এতিয়া আমি বনাওঁগে এতিয়া মই খিচুড়িত দিবলৈ চব্জিৰ সন্ধানত আহিছোঁ কটাৰী লৈ আৰু এটা পাইছোঁ এইটো জিকা এইটো উঠাই লওঁ এতিয়া ইয়াক আমাৰ দৰকাৰ হ'ব ইস্কো এসে ঢুকিয়ে নাপাইছোঁগৈ দেই তাৰ পাছত আহিলোঁ আমি এই জাতিলাও জোপাৰ তললৈ যিটো মই একদমেই নিদিওঁ তাৰ পাছত আমি আহিছোঁ আমাৰ ভাতকেৰেলা জোপাৰ ওচৰলৈ এইটো এতিয়া আমি ছিঙি ল'ম এইটো দিব পাৰি আহি আমি পালোহি এতিয়া আমাৰ ভোট জলকীয়া জোপাৰ ওচৰলৈ এই কেইজোপা ভোট জলকীয়া অলপ দিনৰ আগত সেউজীয়া হৈ আছিলে মই দেখাইছিলোঁ এতিয়া লাহে লাহে ৰঙা হৈছে আমি ইয়াৰে এটা ছিঙি ল'ম এইটোকে লৈ লওঁ তলত পৰি গ'ল এই চেগতে মই আপোনালোকক আমাৰ গোল নেমু জোপাও দেখাই দিছোঁ এই জোপাই হৈছে গোল নেমু যেতিয়া ডাঙৰ হয় তেতিয়া ভালদৰে দেখাম বহুত লাগে চব্জিৰ নামত এইকেইটাই এই জলকীয়াটোক বাৰু চব্জিৰ নিচিনাকৈ খাব নোৱাৰি ইয়াক আৰু চব্জিৰ নিচিনাকৈ খাবলৈ হ'লে কি হ'ব জানেই নহয় এতিয়া মই এইকেইটা কাটি বাছি লওঁ লগতে দালি চালিবোৰ ধুই লওঁ দালি আৰু চাউল তেতিয়ালৈকে ৱেইট কৰক আপোনালোকে অকণমান এয়া মই চব্জিবোৰ কাটি ল'লোঁ এয়া পিঁয়াজ এয়া ভাত কেৰেলা এয়া জিকা আৰু মই কাবেলি বুটটো দিম যিটো ভালকৈ মানে ফুলাই নাই মই ৰাতিপুৱা তিয়াইছিলোঁহে আৰু এয়া ভোট জলকীয়া আৰু এয়া আদা নহৰু পেষ্ট এইফালে মই দালি দুবিধ দালি দিছোঁ আৰু চাউল দিছোঁ দালিতকৈ কম চাউল দিছোঁ ধুই ল'লোঁ দালিখিনিও এতিয়া আৰু বনোৱা ষ্টাৰ্ট কৰিব লাগে নে কি কুকাৰ পাতি দিলোঁ এতিয়া কুকাৰটো গৰম হোৱাৰ পাছত ইয়াতে দিম অকণমান মই মিঠাতেল এতিয়া মিঠাতেলখিনিও গৰম হ'ব দিম তেল গৰম হৈ গ'ল এতিয়া ইয়াতে দিম পিঁয়াজ এইখিনি এতিয়া অলপ ভাজি ইয়াতে দিম আদা নহৰু পেষ্ট অকণমান এয়া দিছোঁ আদা নহৰু পেষ্ট পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি ভাজা হৈ গ'ল গল্ডেন ব্ৰাউন কালাৰটো আহি গ'ল এতিয়া এইখিনি দালি চাউল এইখিনিও দিম আৰু ইয়াত যিমান যি চব্জি আছে চব দি দিম গোটেইখিনি ভালদৰে ভাজি লৈছোঁ তাৰপাছত এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিম ইয়াত হালধি এতিয়া এইখিনি ভালকৈ আকৌ লৰাই দিম ভালদৰে লৰাই পিনে পানী দি পিনে 4-5টামান চিটি মৰাই দিম তাৰপাছত আমাৰ খিচুড়ি ৰেডি হৈ যাব আৰু এইখিনি হৈ গ'ল খিচুড়ি আৰু ইয়াতে এতিয়া মই দিম 1 চামুচ ঘি এয়া মোৰ খিচুড়ি ৰেডি হৈ গ'ল আৰু লগত লৈছোঁ মই এয়া মাহঁতে ভাত খাবলৈ বনোৱা চব্জি জিকা আলু ভাতকেৰেলা ভাজি আৰু লগতে আছে বুট আৰু এয়া কলডিলৰ ভাজি অকণমান লৈছোঁ এতিয়া মই খাই চাওঁ কেনেকুৱা হৈছে দেখাততো ভালেই লাগিছে
जन्नत मिल गई। बहुत टेस्टी লাগিছে। এতিয়া মই খাওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।